হেল্ল' গাইজ মানে আমি যাম কালি পিকনিক সেইকাৰণে ভ্লগ এটা বনাইছোঁ। হেল্ল' গাইজ আমাৰ নতুন ভিডিঅ' স্বাগতম আৰম্ভ চেনেল সুমি ব্লগছ 962। এতিয়া বলক আপোনালোকে পিকনিক ভিডিঅ'টো চাওক। গাইজ পুৱাই যাই আছোঁ, কুঁৱলী কি ঠাণ্ডা গাইজ বাছত উঠি লওঁ। যাব ওলছো এই লেহান মানুহগিলাখান আছে ইয়াতে আৰু এইগিলাখান আমাৰ লগত চলি লাজ কৰছি লাজ কিয় কৰছি বেলা বিটা অলপ দেৰি আছে গাইজ কি বাছ লৈ গেলেতো একদম কি ট্ৰানিং কাটবা লাগে মানে একদম আৰু আপোনালোকে শুনাব চাই দে আহিবছোঁ কেনে ট্ৰানিং কাটিব লাগে মানে পেট চেট পুৰা পাকে দিয়ে আৰু গাইজ পাকে দিয়ে আৰু আপোনালোকে বাকী চাই লওক। হেল্ল' গাইজ আমি মানে জুবিন ক্ষেত্ৰ নগৰ হৈছে সেইকাৰণে আমি আপোনালোকক জুবিন ক্ষেত্ৰ দেখাই মানে মায়াবিনী চলি আছে নাম কৈ দিয়ে তোৰ নাম কি চবে নাম কলা এতিয়া মানে আমি যাই আছো আৰু এই কি কাঠ দেখছি অলপ দেৰিকে লগ পাই আছো আপোনালোক। জয় জুবিন দা 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 জুবিন দা আমাৰ হক জয় জুবিন দা জয় জুবিন দা গাইজ মানে বেগত ৰখিলোঁ আৰু অলপমান আছে গাড়ীত গেলে গাড়ীত গেলে আৰু অলপ টাইম আছে তেতিয়া আপোনালোকক লগ পাই আছোঁ। এতিয়া মানে অলপ ৰেষ্ট লওঁ আপোনালোক তেতিয়া লগ পাই আছোঁ পাৰিবা আৰু ভিউটো গাইজ মানে ওলালো মানে নাচি কেনে
বাছৰ পৰাই নুমি পিকনিক স্পট পালো টেকেৰিয়া ৱাটাৰফলছ গাইছ এতিয়া পাৰ্ক এখনত যাই আছো ইয়াতে মানে ৱাটাৰফল আছে এইবিলাকে মানে লাইন পাতি আছে মজাকে আৰু এইটো আমাৰ লগৰ আৰু এইবিলাক দেখিছে লাইন পাতি আছে এতিয়া আমি ডাইৰেক্ট যাওঁ আপোনালোকে চাওক মজাকে গেটখন মানে এটা ফটোশ্বুট চলি আছে আৰু মই ফটো উঠিও আৰু অলপ দেৰিকে মানে ঘামে গৈছো আৰু দেখছি না গাইছ ঘামে গৈছো অলপ দেৰিকে লগ পাই আছো ভাত খাওঁতে গাইছ মানে আমি পানী লৈ আনিছো ফটো মাৰিব লাগে ফটো আনি দিওঁ কি মই কি চলি বুলি নাভাবে আৰু জয় শ্ৰীৰাম Jai Shri Ram. Hey, boom. Hello, guys. মানে ইয়াতে বঢ়িয়া নিজৰা আছে বঢ়িয়া নিজৰা এটা আছে মাৰা উঠি উঠা গিয়া উঠি আছে কে না মই উঠি না guys মানে এই ভাত চাত খাই রেডি কি কি কারবার তো কি কি কারবার এই মানে ভাত চাত খাই রেডি হলো এতিয়া মানে যাব আছো ট্রাই করব জিবিন্দা আমার জিবিন্দা আমার জয় জিবিন্দা জয় জিবিন্দা গাইজ জুবিন ক্ষেত্ৰত আহি কেনে মানে বহুত বেয়া লাগিছে মানে এতিয়ালৈকে ন্যায় পোৱা নাই আপোনালোকে ভালকৈ চাই লওকচোন মজাকে ইয়াতেই আপোনাৰ আমাৰ ভগৱানক মানে পৰা হৈছিল কি ক'ম আৰু আপোনালোকক কি ক'ম ভালকৈ চাওক দৃশ্য আৰু আপোনালোকে আহি কেনে ইয়াতেই থৈছিল আমাৰ জুবিন গাৰ্গক আমাৰ লেজেণ্ডক আমাৰ খৰাহজৰ ষ্টেডিয়ামৰ পৰা আহি কেনে তাৰ মানে ফটো চটো চব আছে অল এভৰিথিং চাই লওক গাইজ মানে মই ৰাতি ভিডিঅ' কৰিবই নোৱাৰিলোঁ মানে দেৰি হৈ গ'ল ন আৰু উল্টা উল্টি কিবা দিছে কিবা হৈছে আৰু এনে 9টা বাজি গ'ল আহোঁতে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মোবাইলত বেটেৰীয়ে নাছিল 2% বেটেৰী আছিল সেয়ে আৰু এতিয়া ভিডিঅ'টো যদি ভাল লাগিছিল লাইক সাবস্ক্ৰাইব এটা কমেণ্ট কৰি দিব দে বাই বাই গাইজ টেক কেয়াৰ আকৌ নেক্সট ভিডিঅ'ত লগ পাম